মানুহগৰাকীৰ সন্তান নহল সেইটোৱে তেওঁ আটাইতকৈ ডাঙৰ অপৰাধ সেইকাৰণে ঘৰখনৰ টৰ্চাৰ যিজন স্বামী মানে হাজবেণ্ড তেওঁ টৰ্চাৰ পৰিয়ালৰ টৰ্চাৰ কিয় মানে মই ভাবো কেতিয়াবা যে মানুহবোৰ ইমান শিক্ষিত হল সমস্যা কিবা হৈছে নো ডাউট সমস্যাটো সবৰে জীৱনত হ'ব কিন্তু জীৱন জোৰা এটা প্ৰক্ৰিয়াৰে এগৰাকী ব্যক্তি বা এগৰাকী নাৰীক অত্যাচাৰ কৰি থকাটো কিমান সমুচিন বহু ফোনে আহে বহুত মানুহৰ ফোন আহিছে আমাক জনাইছে আমি যিমানলৈকে পাৰো সিমানলৈকে কৰিম আমি চেষ্টা কৰিছো নদী আৰু নাৰী জাগ্ৰত শক্তিয়ে যে আমি আগষ্টৰ শেষত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক আছে আমি তাত আলোচনা কৰিম যেটো আমাৰ সংগঠনটো নতুনকৈ জন্ম হৈছে যোৱা 25 মেত গতিকে আমি আলোচনা কৰিম যে আমি কেনেকৈ কাম কৰিম কি কৰিম অলৰেডি মই ভিডিও দিছোৱে এই যে সাহস এটা লাগে আপোনালোকে বহুতে ভাবিছে যে নদী আৰু নাৰী জাগ্ৰত শক্তিয়ে কি কৰিব কি কাম আছে এনেকুৱা নাৰী সংগঠন কিবা সংগঠন বহুত আছে আছে কিন্তু আমি কি কৰিছো আমি আপোনালোকক সাহস দিব কাৰণে আহিছো এগৰাকী মানুহৰ সন্তান নাই সেই কথাটোক লৈ এজন মানুহে নিজৰ পত্নীক দিন জোৰা জীৱন জোৰা অত্যাচাৰ কৰি থাকে এটো কিমান দুখৰ কথা কিছুমানৰ টকাৰ পাৱাৰ থাকে কিছুমানৰ ফ্যামিলি পাৱাৰ ধৰক আমুক পৰিয়ালৰ মানুহ বা কিছুমানৰ লিংক বিলাক ভাল ইজন খিজনৰ লগত ভাল ক্ষমতাশালী মানুহ এটা কথাটো হল এখন তাল অকলে নাবাজে বুলি কয় সঁচা কথা এটো অলপ এৰাধৰাৰ মাজেৰে চলিব পাৰি গালি গালাজ চলিব পাৰি কিন্তু মাৰপিট কৰি মূৰ ফালি দিয়া কথাটো মানি ল'ব নোৱাৰি আৰু মই এইখিনিতে এটা কথা কৈ থওঁ মই সচিবৰ দায়িত্বতহে আছো অলৰেডি নদী আৰু নাৰী জাগ্ৰত শক্তিৰ অসমৰ সভাপতি আৰু সম্পাদক আমি নিৰ্বাচন কৰিছো তেওঁলোকে গোটেই কেছেছবোৰ চাব আৰু তেওঁলোক যি এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে তেওঁলোকৰ ঘৰত গৈ উপস্থিত হ'ব গাঁৱৰ মুখিয়ালৰ লগত কথা পাতিব যদি সমাধা হয় নিশ্চিতভাৱে ভাল হ'ব মই দায়িত্ব অৰ্পণ কৰি দিছো মই সকলো মানুহক আগুৱাই দিলো প্ৰতিখন জিলাত জিলা কমিটি গঠন হৈছে দুই এখন বাকি আছে আৰু কোনোবা যদি আহিব বিচাৰিছে 8638290117 নম্বৰত হোৱাটছআপত জিলা আৰু নাম লিখিব আমি সেই জিলা কমিটি গ্ৰুপত এড কৰি দিম আৰু আমি আই কাৰ্ড দি দিম আমাৰ গ্ৰুপৰ সদস্য যাব আমি ভালভাৱে কথা পাতিম আমাৰ এটো উদ্দেশ্য নহয় যে সংসাৰ ভঙা আমাৰ উদ্দেশ্য হৈছে সংসাৰ পতা সমাজত এই ৰোগবিলাক আতৰ কৰা মহাত্মা গান্ধীয়ে হাতত এডাল লাখুটি এজোৰ বগা কাপোৰ পিন্ধি নিষ্ঠাৰে এখন সমাজক এটা পথ দেখুৱাই থৈ গল এখন দেশক স্বাধীন কৰি থৈ গল আমি কিয় নোৱাৰিম নিশ্চয় পাৰিম ভালভাৱে কৰিলে আমি সকলোকে পাৰিম সকলোৱে কথাবোৰ জানিব লাগিব একপক্ষীয় কথা শুনিলে নহব আৰু আমাৰ কোনো মানুহৰ লগতে ব্যক্তিগত শত্ৰুতা নাই আমাক যি কমপ্লেইন দিয়ে আমি হেতু শুনো আমি এটা দায়িত্ব মূৰ পাতি লৈছো নিজে ওলাই আহি এটো আমাৰ শুনাটো দায়িত্ব আৰু কৰ্তব্য এতিয়াৰ পৰা সভাপতি সম্পাদিকাই চাব নাৰীসকলে নিজে চাব মই বস্তুটো ওলাই দিলো এটা জাগৰণ সৃষ্টি কৰিলো এটা জনসাধাৰণৰ মাজত আমি সজাগতা বৃদ্ধিৰ কাৰণে চেষ্টা কৰি আছো এইবিলাক নহব কাৰণে বহুতে অলৰেডি কৈছে যে মোৰ এনেকুৱা নহয় আৰু এনেকুৱা ফোনো আহিছে যে আপোনালোক আহিব নালাগে আমাৰ মানুহ গৈ বহি থাকিব যদি এনেকুৱা হয় মই সকলোকে কৈছো যিমানখিনিলৈকে পাৰি সিমানখিনিলৈকে আমাৰ কাম কৰিব আৰু সদস্যসকলক মই বিনম্ৰতাৰে ইয়াৰ পৰা অনুৰোধ কৰিছো সভাপতি সম্পাদিকা সকলক মই ইয়াৰ পৰা অনুৰোধ কৰিছো সকলোকে কৈ দিছো এটা কথা আমাৰ সংবিধান বিৰোধী কাম কৰিলে আমি লগে লগে প্ৰত্যাহাৰ কৰিম এক নম্বৰটো মেইন কথাটো হল যে কোনোবা ব্যক্তিয়ে যদি কাগজ দিব আহে কোনোবা ভুক্তভোগী নাৰীয়ে হওক বা মহিলাই দিব আহে তেওঁলোক আহোতেই যদি কোনোবাই বলে টকা 2000 দিয়ক আমি আপোনাৰ কেছটো চাম এনেকুৱা যদি কানত আহি মোৰ পৰে লগে লগে সেই সদস্য বা সেই বিষয়ববীয়াক আমি লগে লগে প্ৰত্যাহাৰ আমাৰ সংগঠনৰ পৰা দিয়া হ'ব এইখিনি একদম স্পষ্ট কথা গতিকে এইবিলাক খবৰ আহি আছে ভাল হওক আপোনালোকে সময় থাকুতে আৰু বহুত কথা আছে বহুত ভাল মানুহে এখন মুখা পিন্ধি সমাজত
এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰি আছে তেখেতসকলৰ ওচৰলৈ আমি যাম তেখেতসকলক আমি গামোচা পিন্ধাম ধন্যবাদ জয় অসম আৰু যিসকলে ভিডিঅটো চালে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে পেজটো ফলো কৰি থব আপোনালোকে বহুত প্ৰশ্ন সুধি থাকে ভিডিঅ' লেঠাৰিকে দিয়া আছে ইটোৰ পিছত সিটো ভিডিঅ' দিয়া আছে কি কৰি আছো কেনেকৈ কৰি আছো ক'ত জিলা কমিটি গঠন হৈছে চাই ল'ব কাইণ্ডলি ধন্যবাদ